জিন্সৰ পেণ্ট এইবিলাক 300 টকা দুটা দি আছে। ভাল ভাল হয়, বহুত ধুনীয়া হয়। 300 টকা আছে, চব 300 টকা, যেনেকুৱা চাইজ হয়। ইমান ধুনীয়া ওলাইছে এইবিলাক, এইবোৰ 300 টকা। মই আছোঁ বৰ্তমান লালকিল্লাত আছোঁ আৰু মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আপোনাৰ সকলোকে। আৰু বহুত দিনৰ মূৰত দিছোঁ আপোনাৰ এটা ব্লগ বনাম সৰু আকাৰত। মেট্ৰ' ৰেলৰ পৰা লালকিল্লালৈকে বজাৰলৈকে দেখাম, আপোনালোকক সকলো দেখাম। সেইদিনা ৰাতি আহিছিলোঁ, যিহেতু কৰ্মসূত্ৰে আহিব লগা হয় মোৰ ডেইলিলৈ, সেইটো কাৰণে ভিতৰত নোসোমাওঁগৈ, যিহেতু অলপ কিনাই কিনাই অলপ ঘূৰিম আৰু চান্দনি চক মাৰ্কেট যাম, মেট্ৰ'ত উঠিম, তেনেকৈ টাইমটো পাছ কৰি আছোঁ। আজি 11টা চলিছে, মোৰ ট্ৰেইন আছে, দেখাই দিছোঁ অলপ। এতিয়া যাম আমি লালকিল্লা আৰু তাতে অলপ বজাৰ অলপ কৰিম। এতিয়া আমি সুৰংগৰ মাজেদি আহি এতিয়া লালকিল্লালৈ আহিলোঁ। এতিয়া এইটো সুৰংগতে সোমাই আছোঁ, বহুত তলত যাব লাগে। এতিয়া আকৌ আমি ওপৰত যাম, টাইম আছে কাৰণে অলপ ঘূৰিছোঁ। বেছি নহয়, টিকেট 20 টকা লয় কাশ্মীৰ গেটৰ পৰা, আৰু দুবাৰ উঠিলোঁ 20 টকাত। এতিয়া আমি এইটো চিৰিয়েদি যাওঁগৈ। এতিয়া আমি কাশ্মীৰ গেটত নামিলোঁ, ইয়াৰ পৰা বেছি দূৰ নহয়, আমি খোজকাঢ়ি যাম। অলপ এনেই উঠিলোঁ আৰু উঠি মেলি দিনটো পাৰ কৰিছোঁ, যিহেতু আমাৰ ট্ৰেইন আছে 11টা 40। এইটো বাৰকোডটো আপোনালোকে টিকেটটো লৈ পিনে পেলাই নিদিব, এইটো সৰু কথা, কিন্তু মানে কি হয়, বাৰকোডটো দৰকাৰ হয়, মানে এইটো অকল এই বাৰকোডটো দৰকাৰ হয় উঠোঁতে নামোতে দৰকাৰ হয় মানে। এতিয়া এইটো বাৰকোডটো হ'লে মানে খোল খায় মানে গোটেই গেটটো, গতিকে এইটো সৰু কথা আৰু এনেই কথাটো কৈছোঁ আৰু। এতিয়া তেনেকুৱাকৈ সৰু সৰু কিছুমান অভিজ্ঞতা হয়, সেইটো ৰাখিব লাগে। আৰু এতিয়া আমি তলৰ পৰা ওপৰলৈ গৈ আছোঁ, আৰু এয়া দেখুৱাই দিছোঁ অলপ পৰিৱেশ। সেইদিনা ৰাতি মানে কি হ'ল, আহিছিলোঁ যদিও ভালকৈ দেখাব নোৱাৰিলোঁ, আজি দেখাইছোঁ ৰ'ব। এতিয়া এইটো দেখুৱাই দিছোঁ আপোনালোকক, এই টিকেটৰ যিটো টিকেট কাউণ্টাৰ, আৰু এই প্ৰাইচবিলাকে লিখা আছে, ধুনীয়াকৈ আপোনালোকে চাই ল'ব। তাতে ধুনীয়াকৈ আছে, এটা অনলাইনো হয়, সেইটো চাইডে অনলাইন কৰিব পাৰিব। বজাৰ দেখাম আপোনালোকক দেই, এতিয়া বজাৰ দেখাম আপোনালোকক। এইবিলাক জোতা হৈছে এডিডাছ লিখা আছে আৰু নাজানো, 300 টকা আছে, চব 300 টকা, যেনেকুৱা চাইজ হয়। ইমান ধুনীয়া ওলাইছে এইবিলাক, এইবোৰ 300 টকা, 300 টকা। আৰু যেনেকুৱা লয় আৰু যেনেকুৱা জৰুৰী চাই আপকো ये 300 रुपये में मिलेगा। 300 টকা এইবোৰ যিকোনো জোতাই। এইবোৰ 100 টকা বেগ, এইবোৰ 100 টকা বেগ। আৰু সেইটো চাইডে আছে 250 টকা, এইটো চাইডত, আৰু এইটো চাইডতো আছে। এইবোৰ যেনেকুৱা লাগে আৰু বহুত ডাঙৰ জোতা বজাৰ। ৰেটটো কেনেকুৱা মই সুধিম বাৰু দেই এতিয়া। भैया कुछ नहीं पड़ेगा। हाँ भैया, ये जूता कितना का है? जूरा 300 ना? ओ এইটো বেলেগ বেলেগ এইটো লোৱা ঠিক আছিলে, আমি সেই আগত লৈ ল'লোঁ, ইয়াতে লোৱা ঠিক আছিলে। এটা ধুনীয়া ধুনীয়া কালেকশ্যন আছে। ये वो रिबॉक है, 300 रुपये में मिलेगा ना? जो भी सही है तो सब तो और ब्रांड 300 है, 300 টকা। এই যে জিন্সৰ পেণ্ট এইবিলাক 300 টকা দুটা দি আছে। ভাল ভাল হয়, বহুত ধুনীয়া হয়। तो लेडीज का भाई हो, तो लेडीज़ का है ना? जेंट्स वाला कोई किस है? जेंट्स इस आदमी कितने की मच्छी है? 32 এইটো চাইডে জোতা আছে, এইটো চাইডে এইটো 150 টকাত দুটা দি আছে স্পৰ্টিং। আৰু এইটো চাইডতো আছে, বাকী গলিলৈ গৈ আছোঁ বাৰু। এই বেয়া নহয়, এইকেইটা পেণ্ট বেয়া নহয়, ভালেই লাগিছে এইকেইটা কালাৰকেইটা। খালি এইটো বজাৰৰ ভিতৰত দেখাই দিছোঁ অলপমান। এইবিলাক 150 টকাত দুটা দি আছে ছোৱালীৰ কাৰণে। আৰু এইটো চাইডো আছে।
পেটি বেল্ট আছে 50 টকা 50 টকা শৰ্ট বেল্ট দুডাল দিছে আৰু এইবিলাকো আছে कितना का ये 150 টকা कैसे दिए भाई ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰি দিছোঁ ইয়াতে ঘূৰি ঘূৰি মানে বহুত ভাগৰ লাগিলে আৰু খোৱাও নাই ৰাতিপুৱা পুৰি চব্জি খোৱা এতিয়া লাহেকৈ ভাতকেইটা মানে খাম খাই মেলি আৰু যাম টাইম আছে 11:30 আছে এটা সামৰণি মাৰিছোঁ ভিডিঅ'টো আৰু নেক্সট দেখুৱাম ইণ্ডিয়া গেট অলপ বজাৰ দেখুৱাইছোঁ